হয় আৰু আজি আমি তলত খানা খাম বেছি মানুহ নহয় 6-7জন মানুহৰ লগত আমি খানা খাম তো এতিয়া মই বজাৰলৈ ওলাই যাম বজাৰৰ পৰা ডাইৰেক্ট মই ডিউটি যাম তো চাই থাকক মই ডিউটি যোৱাৰ পাছত আৰু ভিডিঅ' নকৰোঁ ডিউটিৰ পৰা আহি পেলাই খানা কেনেকৈ খাই আছোঁ কি কৰি আছোঁ চাই থাকিব আৰু বজাৰত কেনেকৈ কৰি আছোঁ আৰু যিখিনি পাৰোঁ অলপ চলপকৈ মই দেখুৱাই দিম চব চাই থাকিব বলক এতিয়া তললৈ যাওঁ তাৰপাছত যাম বজাৰ কৰিম কি বজাৰ কৰোঁ চাই থাকিব অলপ অলপকৈ দেখুৱাই থাকিম বাৰু কি বজাৰ কৰোঁ কেনেকৈ কৰোঁ লগত যাম আমি এতিয়া বজাৰ কৰিব গৈ আছোঁ এয়া পল্লৱী বাইদেউ হাই বুলি কওক চ' আমি এতিয়া বজাৰ কৰি থাকিম আৰু মই যিহেতু গাড়ী চলাম পল্লৱী বাইদেউ ভিডিঅ' কৰি থাকিব বজাৰখিনি হৈ গ'ল এতিয়া আমি চব্জি বজাৰলৈ যাম 30 টকাকৈ চ' আমি বজাৰ আহি পালোঁ এতিয়া বজাৰ কৰি আছোঁ চাই থাকক মই দেখা নাপাব কাৰণ মই ভিডিঅ' কৰি আছোঁ পল্লৱী বাইদেউ চাই থাকিব বজাৰ হৈ গ'ল এতিয়া পল্লৱী বাইদেউ বেটেৰী ৰিক্সাত যাব আৰু মই অফিচ যাম ডিউটি যাম চ' চাই থাকিব চ' মই ডিউটিৰ পৰা আহি পালোঁ আৰু এতিয়া অলপ ৰেষ্ট লৈ হাত মুখ ধুই তাৰপাছত মই তললৈকে যাম তাৰপিছত খানা বনাম অলপ লগে ভাগে হেল্প কৰিবই লাগিব পল্লৱী বাইদেউ সকলো চব্জি চব মাতি হ'লে এতিয়া মই যাম অলপ হেল্প কৰি দিম তো চাই থাকিব ভিডিঅ'টো দেই চব বলক এতিয়া আমি যাওঁ পল্লৱী বাইদেউ ক'ত গ'ল কণী কি কৰিম খাম না কি থৈ দিব কওকচোন দিব না নিদিয়ে পল্লৱী বাইদেউ ৰখি থাকিব লৈ পেলাই টিকলা কণী আৰু হেৰি আমাৰ কৌশিক পাণ্ডে যাতে মাছটো মুখত লগাই কণীটো খায় আমাৰ কৌশিক পাণ্ডে কিন্তু মুখখন মাস্ক লগাই পেলাই কণী খাব আৰু নিবিৰ দাদা এডভাইচ দিছে কিন্তু গৰম কণী খোৱাৰ কাৰণে
খং কৰিছে অলপ এফালে স্মাইল প্লিজ দি দিয়কচোন কি কৰি আছে এতিয়া আমাৰ সোনাম চিকেন ফ্ৰাই কৰাৰ কাৰণে উইদাউট গ্ৰেভি এতিয়া সোনাম চব ৰেডি কৰি আছে এইফালে বৰ্ণালীটো দি মানে .1 ফাৰ্ষ্ট মিনিটৰ পৰা যোগালী কৰি আছে এতিয়া জলকীয়া শুকান জলকীয়া এইটো চাগে জিৰা দি আছে জিৰা 2 চামুচ দিব লাগিব আৰু ধনিয়া অলপ এইটো হালদি ৰং যাৰ বেছি লাগে বেছি কম লাগিলে কম এইটো ধনিয়া এতিয়া সোনাম এতিয়া ভালকৈ এইটো বনাই গৰম মছলাও যাব আজি পিকনিক মানে হাই পিকনিক হ'ব কাৰণ পিকনিকত গৰম মছলা মইতো জীৱনত দেখা নাই কিন্তু এইবাৰ মিছেছ লহকৰ এণ্ড ফেমিলি ইয়াতে বাপৰে বৰ্ণালী গোটেই পেকেট দি দিলে এয়া আমাৰ ছাগলী মাংস খানাত ব্যস্ত সোনম এফালে আন্টিয়ে মাংস আপোনাৰ হটকেছত থৈ আছে এফালে নিবিৰে বহি আছে এফালে গোটেইখিনি খাব এতিয়া 31 ডিচেম্বৰত ৰাৱণ আহি গৈছে মিছেছ লহকৰৰ ঘৰত কি বনাইছে আজি খাৰে খুৱাব না আৰু গৌশিকত দেখি ফটো মাৰিম বে গৌশিক বাইকত বহি কি কৰি আছে স্কুটিত বহি স্কুটিখন চলাই নাই এতিয়া ইয়াতে কি বহুৱা হ'ব
ৰবা ৰবা এয়া আন্টিয়ে যে সেই দি আছে পিছে যাম ৰবা ঢালি দিয়ক না ডাইৰেক্ট ঢালি দিয়ক মছলা পাতি অলপ কমে হ'ল যেন পাওঁ এইটো কি এইটো জিলাপি বনাই আছে নেকি পল্লৱী বাইদেৱে এইটো কি হৈ আছে এইটো কি কোনফালে যাম এনেকৈ কৰিব লাগিব ময়ো আহিব লাগিব না তোমাৰ দিলে এয়া আমাৰ ছাগলী মাংস বনি আছে আমাৰ মিছেছ তালুকদাৰনীয়ে বনাই আছে হ্যাপি নিউ ইয়ার আমার সিয়ারি দিব itu dia আমি তাতে খানা খাব যাম গাইজ আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব দেই পাহৰি নাযাব